welcome back to my YouTube channel. This is vlog to guys. আজি ভিডিওটো ধামাকা হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকক আৰু আমাৰ যেটো আজি জন্ম অষ্টমী হয় সেইকাৰণে আমাৰ ৰাজহুৱা মন্দিৰত অলপ কিবা কৰিব সো সেইকাৰণে অলপ বজাৰতো যাব লাগিব তো কাল যাও তো তেনেহলে ভিডিওটো আমি ষ্টাৰ্ট কৰো তো বলক A few moments later. তো গাইস আহি পালো সামটাৰ পৰা আৰু গাপা ধুলো গেঞ্জি পিন্ধি আছে আপোনালোকে দেখিছে তো সামটাৰ পৰা তাৰমানে সামটাৰ পিছত যোৱাৰ টাইমত বৰষুণ নাই ইমানখিনি আৰু টাইমত ইমান বৰষুণ দিছে মানে মোবাইলটো ডিগিত থ'ব লগা হৈছে তাৰপিছত আহিব লগা হৈছে মানে ইমান বৰষুণত শ্বুট কৰিব নোৱাৰে বহুত বৰষুণ দিছে সেইবাবে ভিডিঅ' কৰা নহ'ল আৰু আহি পালোঁ আৰু আজি হৈছে জন্ম মানে কৃষ্ণৰ মানে জন্ম হয় আজি জন্মাষ্টমী হয় আজি তো আমাৰ কাষতে মন্দিৰ এটা আছে ৰাজহুৱা এইটোত কাম হয় মানে কি হয় সেইটোত নাম চাম ধৰিব সেইকাৰণে বজাৰত গৈছিলোঁ দাদা আৰু মই আমাৰ কাষৰে হয় দাদা আৰু মই যাই মানে অলপ বজাৰ কৰি দিছোঁ তো অলপ পিছত দেখুৱাইছোঁ মানে কি কৰা হয় মন্দিৰটোত বলক তো গাইছ ডাঙৰ বৰষুণ আহে আৰু মই কৈছিলোঁ নহয় নাম ধৰিব ৰাজহুৱা মন্দিৰটোত আপোনালোকক দেখুৱাওঁ আহক এই আছক গাইছ বৰষুণ আহিব পাৰে A few moments later. Okay guys, নামৰ পৰা আহিলোঁ বঢ়িয়াকৈ প্ৰসাদ চসাদ খাই একদম বঢ়িয়াকৈ আহিলোঁ আৰু ভিডিঅ'টো এতিয়া শ্বুট কৰিছোঁ আৰু এতিয়া বাজিল 6টা পুৰা আৰু মানে আজিৰ দিনটোতে দৌৰা দৌৰি কৰিলোঁ আৰু কাইলৈ একদম বঢ়িয়াকৈ ভিডিঅ' শ্বুট কৰিম কাইলৈ হ'ব ভিডিঅ' এটা একদম নেক্সট ডে হ'ব কাইলৈ তো গাইছ আজি অলপ মন্দিৰৰ কামত অলপ লাগি ভাগি দিলোঁ আৰু কাইলৈ একদম বঢ়িয়া হ'ব কাইলৈতো একদমেই নকওঁ কাইলৈতো কাইলৈ গম পাব মই গম পাওঁ কাইলৈতো কিন্তু আপোনালোকে গম নাপায় আপোনালোকে কাইলৈ গম পাব কাইলৈ অপেক্ষা কৰক তো লগ পাম কাইলৈ বঢ়িয়াকৈ আৰু এটা কথা কৈছোঁ তো আপোনালোকে লাষ্ট মোক প্ৰেংক কল মানে হিৰক যদি ক্ৰিয়েশ্যনক যি প্ৰেংক কল কৰিছোঁ চেনেলটো তো আপোনালোকে সেইটো ভিডিঅ'ত বহুতখিনিয়ে মৰম দিছে আশা কৰোঁ আপোনালোকে এইবোৰ ভিডিঅ'টো মৰম দি যাব আপোনালোকে ছাপোৰ্ট দি যাওক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰক কাইলৈ বঢ়িয়াকৈ লগ পাম কাইলৈ নেক্সট ডে একদম The next day. অ'কে গাইছ আজি হৈছে নেক্সট ডে আৰু আজি আমি কি বুলি কোৱা মোৰ ভাষাতে কৈছোঁ আৰু আজি হৈছে পেট ভাওনা মানে কি হয় পেট ভাওনা মানে আগতে মই গম পোৱা নাছিলোঁ যেতিয়া আহিছিল দিবলৈ তেতিয়াহে গম পাইছোঁ কি পেট ভাওনা তো গাইছ কাইলৈ এইখিনি আপোনালোকে দেখিলে আৰু আজি হৈছে নেক্সট ডে আজি পেট ভাওনা আপোনালোকতো কৈছোঁৱেই তো পেট ভাওনা মানে কি বঢ়িয়াকৈ কৈছোঁ আমাৰ এই এটা ৰাজহুৱা মন্দিৰ আছে জগন্নাথ মন্দিৰ বুলি কয় আপোনালোকক দেখুৱাম সেইটো মন্দিৰত প্ৰত্যেক বছৰে এই উৎসৱটো পালন কৰা হয় জন্মাষ্টমীটো পালন কৰি যাই থাকে এতিয়া গাইছ আপোনালোকক কম পেট ভাওনাটো কি জন্মাষ্টমীৰ নেক্সট দিনাখন আমাৰ প্ৰত্যেক বছৰে এই পেট ভাওনা উৎসৱটো পালন কৰি আহিছিল কি হয় আমাৰ জন্মাষ্টমীৰ পিছৰ নেক্সট দিনাখন আমাৰ মানে গাঁৱৰ চলিবোৰে মই মোৰ ভাষাত কৈ দিছোঁ আমাৰ চলিবোৰে মানে প্ৰত্যেক ঘৰৰে যাই কিনে কি কৰে পেট ভাওনা হৈছে পেট ভাওনা মানে হৈছে যে মানে কি কয় পানী লৈ বোকাত লেটুপুটু হ'ব সেয়ে আৰু আমাৰ প্ৰত্যেক ঘৰে এটা নাৰিকল দিয়ে আৰু আমাৰ গাঁওখনত এনেকৈ ঘূৰে নাৰিকল দিয়াৰ পিছত আমাৰ এই জগন্নাথ মন্দিৰত নাৰিকলবোৰ আনে আৰু আবেলি যেতিয়া হয় আবেলি টাইমত সিহঁতে গা পা ধুই আহিব বঢ়িয়াকৈ আহি কিনে ইয়াত নাৰিকল কাটে আৰু আমাৰ প্ৰত্যেক ঘৰকে দিয়ে খাবলৈ তো আমি এনেকৈ পালন কৰি আহিছোঁ এই জগন্নাথ মন্দিৰত আমাৰ এইটো পালন কৰে আপোনালোকক মন্দিৰটো দেখুৱাইছোঁ তো গাইছ এইটোৱে হৈছে জগন্নাথ মন্দিৰ নতুনকৈ নিৰ্মাণ কৰি আছে আৰু ইয়াৰে প্ৰতিমাকেইটা থৈছে প্ৰতিমাকেইটা মানে বেলেগকৈ থৈছে যিহেতু এইটো কমপ্লিট হোৱা নাই কমপ্লিট হ'লে প্ৰতিমাকেইটা ইয়াতে থ'ব বেলেগকৈ থৈছে আপোনালোকক দেখুৱাওঁ আহক তো এয়া চাওক আপোনালোকে ইয়াতে কালি আপোনালোকক দেখুৱাইছোঁ ইয়াৰ পৰা আৰু এইটোৱে হৈছে এইটোত মানে
তাৰ পৰা প্ৰতিমা এটা আনি ইয়াত থৈছে তো গাইজ প্ৰতিমাকেইটা ইয়াতে আছে এই তিনিটাই হয় জগন্নাথ মানে কি হয় মই নাজানো কিন্তু এইটো জগন্নাথ মন্দিৰ বুলি কয় আৰু সেইটোৱে জগন্নাথ মন্দিৰ কাৰণ ইয়াত আনিছে সেইটো কমপ্লিট হোৱা নাই কাৰণে এইখিনিত থৈছে আৰু যেতিয়া কমপ্লিট হ'ব ইয়াৰ পৰা লৈ যাব তো অ'কে গাইজ আৰু নাৰিকলটো উলিয়াই ৰেডি কৰি ল'লোঁ সেইটো একদম কাৰণ সিহঁতে আহিবৰ টাইম হৈছে আৰু আহিলেতো দিব লাগিবই প্ৰত্যেক ঘৰৰে এইটো নিয়মে দিব লাগিব নাৰিকল এটা এটা আৰু আবেলি খাব লাগিব তো এয়া নাৰিকলটো থলোঁ ইয়াত আৰু সিহঁতে আহিলে ঘূৰাকৈ দিব লাগিব A few moments later. অ'কে গাইজ আপোনালোকে নিশ্চয় দেখিলে পেট ভাওনাটো কেনেকৈ কি হ'ল তো ডাঙৰ দুজনে কি হৈছে মই একদমেই নাজানো সৰুকেইটাৰ মই যিটো কৈছিলোঁ তেতিয়া সেইটোৱেতো হৈছেনে প্ৰথমতে পানী লয় তাৰপিছত বাগৰে লেতোটো একদম সেই বকাৰ লগত আৰু এনেকৈ প্ৰত্যেক ঘৰে ঘৰে যায় আৰু এতিয়া সিহঁতে আহি পোৱা নাই আৰু আপোনালোকে যি পেট ভংলাৰ ক্লিপটো চালে সেইটো ক্লিপটোৰ মানে কোৱালিটিটো বেয়া হৈছে কেমেৰা কোৱালিটিটো আপোনালোকে প্লিজ মোক বেয়া নাপাব মোৰ বেক কেমেৰাটো মানে বেয়া মানে চলি থকা ব্লাৰ হৈ যায় মই যে এটা ভিডিঅ' বনাইছিলোঁ মোৰ মোবাইলটো বেয়া হ'ল সেইটোৱে এতিয়াও ঠিক হোৱা নাই অলপ চলপ তেনেকৈ চলাই আছোঁ তো সিহঁতে আহিলে বঢ়িয়া কৰি দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক A few moments later. অ'কে গাইজ আপোনালোকে বেকগ্ৰাউণ্ডত কিন্তু ডিজে বাজাই আছে আপোনালোকক দেখুৱাম আৰু এতিয়া মানে বহুত ৰাতি হ'ল 8টা বাজিল নাৰিকল চাটা শেষ একদম এতিয়া নাৰিকল আনিব লাগে মানে প্ৰসাদখিনি আনিব লাগে আৰু বেকগ্ৰাউণ্ডত মানে ডিজে বজাই আছে একদম পূৰা তো এতিয়া ফটাফট প্ৰসাদখিনি আনো বলক তো গাইজ প্ৰসাদ বিলাই আছে তো বলক না কি কয় তো গাইজ কেমেৰা কোৱালিটিটো বেয়া হৈছে আপোনালোকে প্লিজ বেয়া নাপাব গাইজ বঢ়িয়াকৈ প্ৰসাদ চসাদ লৈ আহিলোঁ আৰু এতিয়া যাব লাগে খিচাৰি খাবলৈ তো খিচাৰি খাই লৈ মই বঢ়িয়াকৈ আহিছোঁ আৰু তাৰমানে খোৱাতে মানে ভ্লগ চগ নকৰোঁ খাই লৈ বঢ়িয়াকৈ আহি লগ পাই আছোঁ 2000 years later. তো গাইজ একদম পেট ভৰাই দবাই খাই আহিলোঁ খিচাৰি আৰু এতিয়া বাজিল 10:15 একদম আজি দুপৰীয়া 1টাৰ পৰা ভ্লগটো ষ্টাৰ্ট কৰিছোঁ ৰাতি 10:15লৈ মানে আজি যিহেতু পেট ভাওনা হয় ভ্লগ কৰি আছোঁ একদম তো আজিৰ এই ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰোঁ গাইজ ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব টিল দেন টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাওঁ নতুন ভ্লগ লৈ বাই বাই